নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ আৰু ভাবিলোঁ আজি ভিডিঅ' এটা বনাওঁ অকণমান ওলাই যাওঁ আৰু ক'ত যাওঁ কি কৰোঁ আপোনালোকক দেখাই থাকিম চাই থাকক ভিডিঅ'। এতিয়া আমি পালোহি জগন্নাথ মন্দিৰ আৰু ব'লক তেতিয়াহ'লে ভিতৰখিনি চাওঁ। মন্দিৰলৈ আহিম বুলি ভাবি আছিলোঁ কিন্তু আহিবই পৰা নাছিলোঁ আৰু সেইকাৰণে ভাবিলোঁ আজি আহিলোঁ যেতিয়া আপোনালোকক দেখাই দিওঁ সেইকাৰণে ভিডিঅ'টো কৰিছোঁ। সেইফালে মিষ্টাৰ ভিডিঅ' নোলায় সেইকাৰণে তাত ৰৈ আছে। সেইফালে চব মানুহবিলাকে পূৰা ফটো চটো মাৰি আছে দেখাইছোঁ। সেইফালে পূৰা ফটো চটো মাৰি আছে তলত। আৰু আজি মানে কি হ'ল টাইমটো আমি আবেলি টাইমত আহিছোঁ কাৰণে ইমান মানুহ হোৱা নাই সেইকাৰণে ভিডিঅ' চিডিঅ' কৰিবলৈ অলপ ভাল হৈছে, কিন্তু ৰাতিপুৱা আহিলে মানে বহুত বেছি মানুহ হয় ভিডিঅ' কৰিব নোৱাৰিয়ে। সেইকাৰণে আমি এইটো টাইমত আহিছোঁ যিহেতু ঘৰটো ওচৰতে হয় মন্দিৰৰ, সেইকাৰণে আৰু চাই থাকক ভিডিঅ'টো। আৰু বেলেগ জেগা এটালৈ গৈ আছোঁ তাতো ভিডিঅ' কৰি দেখাম আপোনালোকক, চাই থাকক। গুচি আহিলোঁ, এতিয়া আপোনালোকক এইফালে দেখাম এইটো চাইডে। ইয়াত বিয়া চিয়া পতা হয় নেকি ভালকৈ নাজানো বাৰু, বিয়া পতা হয় চাগে। ইমান ধুনীয়াকৈ থৈ দিছে। গণেশ মন্দিৰ ডাঙৰ হয় ন, বহুত বেছি ডাঙৰ হয়। এইফালে এখন গেট আছে, এখন গেট নুখুলে নেকি।
দেখাই দিলোঁ ভিউটো। আৰু এইখনে হৈছে খনিকৰ পাৰ। জগন্নাথ মন্দিৰ একেবাৰে ওচৰতে আছে, চিনি পায়েই চবেই, তথাপি কৈ দিছোঁ পূৰা ৰ'দটো চকুতে ধৰিছে। আৰু মানে ডাঙৰ আছে, আমি যোৱা নাই ইফালে, এই সোপাই দেখাই দিছোঁ। ৰ'দটো পোৱাৰ কাৰণে পূৰা সেইটো ওলোৱাই নাই চেহেৰাটো। আৰু আগতে মানে ইমান গছ নাছিলে নেকি, এতিয়া মানে আগত এবাৰ আহোঁতে এতিয়া মানে বেছি গছ গছনি হৈ যোৱাৰ কাৰণে মানে বস্তুবিলাক চব দেখাব পৰা নাই, ওপৰৰ পৰা মানে ওলোৱা নাই। ত' ইফালে চুইমিং পুল কিবাকিবি আছে চাগে, এইটো চাইডে আছে। আৰু সেইফালে আমাৰ মিষ্টাৰ ভিডিঅ'ত নোলাওঁ বুলি পূৰা পলাই পলাই আছে। তাৰপৰা আহি ৰেষ্টুৰেণ্ট এখনলৈ আহিলোঁ, আৰু এইফালে আমাৰ খানা আহি পাই গ'লহি। গাহৰি মেইন পাওঁহি মানে আন্ধাৰে হৈ গ'ল, সেইকাৰণে ভিডিঅ' কৰা নহ'ল তাত। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যিহেতু বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ, আপোনালোকে নোচোৱাকৈ নাথাকিব। আৰু মোৰ চেনেললৈ যদি কোনোবা নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।